নমস্কাৰ, আপোনালোকে চাইছে অসম 24x7 আৰু এই মুহূৰ্তত লৈ আহিছোঁ দেশ বিদেশৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। এনেদৰে খবৰসমূহ নিতৌ পাই থাকিবলৈ আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে বন্ধুসকল, হিমন্ত বিশ্ব শৰ্মা হ'ব ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। বিজেপি চৰকাৰে ইতিমধ্যে প্ৰকাশ কৰিছে তালিকা। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই চূড়ান্ত কৰিলে হিমন্ত বিশ্ব শৰ্মাক। হিমন্ত বিশ্ব শৰ্মাৰ 2.0 মন্ত্ৰীসভাত কোন কোন বিধায়ক, কোনে কোনে মন্ত্ৰিত্ব পদ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে? পীযুষ হাজৰিকা, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্ল বৰুৱা, ৰণোজ পেগু, অজন্তা নেওগ, নীলিমা দেৱী, অশোক সিংখল, হিতেন্দ্ৰ নাথ গোস্বামী, তুলিৰাম ৰংহা, প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা, মানৱ ডেকা, পল্লৱ লোচন দাস, বিমল বৰা, অতুল বৰা, কেশৱ মহন্তকে ধৰি চৰণ বড়ো আৰু ৰহিন দৈমাৰীৰ নামৰ সম্ভাৱনা। হিমন্ত বিশ্ব শৰ্মা হ'ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই চূড়ান্ত কৰিলে হিমন্ত বিশ্ব শৰ্মাক অসমৰ মুখ্যমন্ত্ৰী হিচাপে। বন্ধুসকল, ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে মুখ্যমন্ত্ৰী হৈয়ে একশ্যন আৰম্ভ কৰিলে থালাপতি বিজয়ে। তিনিটা ডাঙৰ কাম কৰিলে থালাপতি বিজয়ে তামিলনাডুৰ বাবে। মুখ্যমন্ত্ৰী হৈয়ে একশ্যন আৰম্ভ থালাপতিৰ। তিনিটাকৈ ফাইলত চহী কৰি আনিলে ডাঙৰ পৰিৱৰ্তন। মুখ্যমন্ত্ৰীৰ চকীত বহিয়ে জনতাৰ বাবে আনিলে সুৰক্ষাৰ বাৰ্তা। তামিলনাডুৰ প্ৰতিগৰাকী জনতাই লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। হয় বন্ধুসকল, তামিলনাডুৰ প্ৰতিগৰাকী জনতাই লাভ কৰিব বিনামূলীয়া বিদ্যুৎ। 200 ইউনিটকৈ বিনামূলীয়া বিজুলী দিয়া হ'ব জনতাক চৰকাৰৰ ফালৰ পৰা। মুখ্যমন্ত্ৰী হৈয়ে তামিলনাডুৰ নাৰী সমাজৰ মাজত আনিলে ত্ৰিমূল পৰিৱৰ্তন। প্ৰতিশ্ৰুতি অনুসৰি তামিলনাডুৰ মহিলাক নিৰাপত্তা দিব থালাপতিৰ চৰকাৰে। মহিলা সুৰক্ষাৰ বাবে গঠন বিশেষ নিৰাপত্তা বাহিনী। অপৰাধজনিত কাৰ্যকলাপ ৰোধৰ বাবেও হাতত ল'লে বিশেষ পদক্ষেপ। ড্ৰাগছ বিৰোধী ইউনিট গঠন কৰিলে বিজয়ৰ চৰকাৰে। মুখ্যমন্ত্ৰী হোৱাৰ 1 ঘণ্টাৰ ভিতৰতে থালাপতিয়ে দেখুৱালে ক্ষমতা। মুখ্যমন্ত্ৰী হৈয়ে একশ্যন আৰম্ভ থালাপতি বিজয়ৰ। তিনিটাকৈ ফাইলত চহী কৰি আনিলে পৰিৱৰ্তন। মুখ্যমন্ত্ৰী চকীত বহিয়ে জনতাৰ বাবে আনিলে সুৰক্ষাৰ বাতৰি বিজয়ে। ইয়াৰ পৰৱৰ্তী পোনপটীয়া গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, দেশত বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ দাম। সতৰ্ক হৈ যাওক জনতা। দেশত পেট্ৰল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা। দেশত হুৰাহুৰি বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য। 15 মে'ৰ পূৰ্বে বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য। ভাৰতত প্ৰতি মাহত বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে ইন্ধন কোম্পানী। ইৰাণ আমেৰিকাৰ যুদ্ধৰ মাজতে বৃদ্ধি পাইছে খাৰুৱা তেলৰ দাম। হৰমুজ প্ৰণালীত নিষেধাজ্ঞা জাৰিৰ পাছতে খাৰুৱা তেলৰ দাম বৃদ্ধি। পূৰ্বে প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম আছিল $70। যুদ্ধৰ প্ৰভাৱ পৰি একেকোবে প্ৰতি বেৰেলৰ দাম হ'ল $126লৈ। বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰত দাম বৃদ্ধিৰ পাছতো ভাৰতত হোৱা নাছিল মূল্য বৃদ্ধি। প্ৰতিদিনে প্ৰায় 1000 কোটিৰ ক্ষতিৰ সন্মুখীন পেট্ৰল ডিজেলৰ কোম্পানী। এই কাৰণতে এসপ্তাহৰ ভিতৰতে বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য। সূত্ৰ অনুসৰি 15 মে'ৰ পূৰ্বে সলনি হ'ব পাৰে পেট্ৰল ডিজেলৰ মূল্য। ইন্ধন কোম্পানীয়ে প্ৰতিমাহে 30,000 কোটিৰ ক্ষতিৰ সন্মুখীনৰ তথ্য প্ৰকাশ কৰিছে। দেশত হুৰাহুৰি বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য। ইয়াৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে বন্ধুসকল, হিমন্ত বিশ্ব শৰ্মাই হৈছে মিয়াৰ বিৰুদ্ধে অধিক সক্ৰিয় হৈ নামি পৰিছে পশ্চিমবংগত হিমন্ত বিশ্ব শৰ্মা। পশ্চিমবংগত উপস্থিত হৈয়ে সকিয়নি হিমন্ত বিশ্ব শৰ্মাৰ। বংগৰ পৰাই উচ্ছেদক লৈ কৰিলে বৃহৎ মন্তব্য হিমন্ত বিশ্ব শৰ্মাই। 13 তাৰিখৰ পৰাই ৰাজ্যত বিজেপিয়ে আৰম্ভ কৰিব উচ্ছেদ অভিযান। চৰকাৰ গঠন কৰিয়ে পশ্চিমবংগতো চলিব একশ্যন। 13 তাৰিখৰ পৰাই ৰাজ্যত বিজেপিয়ে আৰম্ভ কৰিব উচ্ছেদ। চৰকাৰ গঠন কৰিয়ে পশ্চিমবংগতো চলিব একশ্যন। সমান্তৰাললৈকে অসমতো একশ্যন চলিব বাংলাদেশীৰ বিৰুদ্ধে। বংগৰ সীমান্তত চিল কৰা হ'ব বুলি ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ। সীমান্তৰ প্ৰৱেশ বন্ধ কৰি অসমত থকা বাংলাদেশী খেদি পঠোৱাৰ হুংকাৰ। 12 তাৰিখে চৰকাৰ গঠন কৰিয়ে একশ্যন আৰম্ভ কৰিব হিমন্ত বিশ্ব শৰ্মাই। বেদখলকাৰীৰ বিৰুদ্ধে চলিব উচ্ছেদ অভিযান। চৰকাৰ গঠন কৰিয়ে শান্তি ঘূৰাই অনাৰ সংকল্প হিমন্ত বিশ্ব শৰ্মাৰ।